নমস্কাৰ বন্ধুসকল PS পোল্ট্ৰি ফাৰ্মিংলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ব্ৰইলাৰবিলাকৰ 32 নম্বৰ দিন আৰু এই 32 নম্বৰ দিনত মোৰ ব্ৰইলাৰবিলাকৰ কেনেকুৱা পৰিণাম আহিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ইহঁতৰ যিটো CRD প্ৰব্লেমটো বৰ্তমানলৈকে সম্পূৰ্ণ ঠিক হোৱাগে নাই, তথাপিতো 50% ভাল হৈ গ'ল। এই 50% কিন্তু এতিয়ালৈকে ভাল হোৱা নাই। বিভিন্ন ধৰণৰ ঔষধ ব্যৱহাৰ কৰিছোঁ বাৰু, কিন্তু যিহেতু ঠিক কৰিব পৰা নাই এতিয়ালৈকে, তথাপিতো চেষ্টা এৰি দিয়া নাই। আৰু এই প্ৰব্লেমটো কি হয়, সৰুতে যদি ঠিক কৰি ল'ব পৰা নাযায়, কিন্তু ডাঙৰ হ'লে একদম জটিলতাৰ সৃষ্টি হয়। মানে কি হয়, ডাঙৰ হ'লে সিহঁতৰ মানে কফটো বেছিকৈ জমা হৈ যায় আৰু লাঞ্চত কি হয় ব্লক হৈ যায় আৰু মৰ্টেলিটিৰ সংখ্যা বাঢ়ি যায়। ঠিক মোৰ একেই আজি প্ৰায় 6টামান মানে মৰ্টেলিটি হৈছেই বাৰু, বৰ ডাঙৰ নাই মৰা। তথাপিতো ৱেইটটো কিন্তু সিহঁতৰ গেইন হৈ আছে, ইমান চিন্তাৰ বিষয় নহয়। যদিও CRD লাগি আছে, তথাপিতো সিহঁতৰ ৱেইটটো কিন্তু প্ৰপাৰলি গেইন হৈ আছে। যিহেতু বহুত কষ্ট কৰিবলগীয়া হৈছে, বহুত ভুচিবিলাক একদম চাফ চিকুণকৈ ৰাখিছোঁ, পাত্ৰবিলাক চাফ চিকুণকৈ ৰাখিছোঁ, প্ৰতিটো বস্তুৱে চাফ চিকুণতাৰে কৰিছোঁ আৰু মেইনটেনেঞ্চবিলাক অলপ মানে আগতকৈ বঢ়াই দিছোঁ, মানুহ এজনো ৰাখিছোঁ। গতিকে এই ধৰণে কৰিছোঁ। এইফালেও একেই অৱস্থা, এইফালেও ব্ৰইলাৰবিলাকৰ খক খাকটো আছে। আপোনালোকে নিশ্চয় যদি ভিডিঅ'টোত ভালকৈ শুনিব পাৰিব। মই এতিয়া মাত নিদিওঁ, আপোনালোকে ধুনীয়াকৈ শুনি চাব, খক খাক কৰি আছে। নিশ্চয় শুনিবলৈ পাইছে, খক খাক কৰি আছে। আৰু এই চাউণ্ডটো মানে কমিছে, বহুতখিনি কমিলে, তথাপিতো মানে সম্পূৰ্ণ 100% মানে মই এইটো মানে ভাল হোৱাগৈ নাই। ইহঁতৰ কাৰণে এইবাৰ এটা নতুন দৰৱ দিছোঁ। এইটো CRD প্ৰব্লেমৰ দৰৱ নহয়, এইটো ইমিউনিটিটো বুষ্ট কৰিবৰ কাৰণে আৰু এতিয়া যিবিলাক টক্সিন থাকে, যিবিলাক বেক্টেৰিয়া থাকে, বেক্টেৰিয়াবিলাক ইহঁতৰ শৰীৰৰ পৰা নাশ কৰিবৰ কাৰণে, সেইটো কাৰণে এটা দৰৱ দিছোঁ। এইটো আপোনালোকে দেখিলে প্ৰমিক্স YSP, এইটো আপোনালোকে চাব পাৰে। প্ৰমিক্স YSP, এইটো অকণমান পোহৰলৈ লৈ আহিছোঁ। প্ৰমিক্স YXP বুলি লিখা আছে। এইটো আপোনাৰ বেক্টেৰিয়াবিলাক ধ্বংস কৰে, মানে ব্ৰইলাৰবিলাকৰ মানে ৰোগ প্ৰতিৰোধক ক্ষমতাটো অকণমান বঢ়ায় আৰু লগতে কি হয়, সিহঁতৰ মানে ৰোগৰ সৈতে যুঁজিবৰ কাৰণে এটা শক্তি প্ৰদান কৰে। লগতে এইটো দিছোঁ, এইটো আপোনাৰ মৰ্ণিং দিছোঁ। তাৰপিছত এইটো দিছোঁ আপোনাৰ ইভিনিং, এইটো আপোনাৰ দুপৰীয়া দিছোঁ। চেলভেট এইটো ভিটামিনৰ হয়, সিহঁতৰ কাৰণে ভিটামিন যোগান ধৰিব। আৰু ভিটামিনৰ বেলেগ ড'জো আছে, দিছোঁ মই। কিন্তু এই CRD লাগি থাকিলে ভিটামিনটো ব্যৱহাৰ নকৰাই ভাল, কিন্তু সিহঁতৰ মানে প্ৰব্লেম বেছি আহিছে। তথাপিতো মই এইবাৰ অলপ বেলেগকৈ কৰি চাইছোঁ। এইটো আপোনালোকে দেখিছে, দুইটা পাউডাৰ হয়। এইটো চেলভেট ইটোৰ পাউডাৰ, এইটো ভিটামিনৰ হয়। আৰু এইটো প্ৰমিক্স YSP, এইটো এটা বেলেগ হয়। গতিকে দুইটা ব্যৱহাৰ কৰিছোঁ, মৰ্ণিং এণ্ড ইভিনিং। তাৰপিছত আৰু এটা দৰৱ মই বিচাৰি গৈছিলোঁ, নাপালোঁ। মানে প্ৰায় 6-7টামানহে বটল পালোঁ। এইটো মানে মোৰ এজন ইউটিউবৰ বন্ধু, যিয়ে মোক এটা ভাল পৰামৰ্শ আগবঢ়াইছিল ইউটিউবত। যেতিয়া মই দিছিলোঁ আপোনাৰ মোৰ CRD প্ৰব্লেম ফাৰ্মখনত হৈছে বুলি, তেতিয়া মোৰ ইউটিউবৰ এজন ছাবস্ক্ৰাইবাৰ, মোৰ এজন ভাল বন্ধু, তেওঁ মোলৈ ফোন কৰিছিল। আৰু তেওঁ ফোন কৰি পিনে মোক দুটামান পৰামৰ্শ আগবঢ়াইছিল যে এনেকৈ কৰিলে ভাল হয়। তেখেতৰ মতে মই সেই দৰৱটো বিচাৰি গৈছিলোঁ, কিন্তু মই ফাৰ্মাচীত দৰৱটো নাপালোঁ। আছে, কিন্তু একেবাৰে কম আছে, 6-7টামান পোৱা যাব। গতিকে 6-7টামান আনি পিনে মই 2000 পোৱালিখিনিক মই দিবলৈ অসুবিধা হয়। সেয়েহে অলপ দূৰলৈ গ'লে মানে পালোঁহেঁতেন, তথাপিতো মই নগ'লোঁ বাৰু। তথাপিতো বিশেষ মানে কামৰ অসুবিধা হোৱাৰ কাৰণে, তথাপিতো চাওঁ আজি বা যদি পাৰোঁ লৈ আনিম, নহ'লে কাইলৈ হ'লেও লৈ আনি দি চাম বুলি ভাবিছোঁ। কি হয় এতিয়ালৈকে গম পোৱা নাই। তো যদি তেওঁ ভিডিঅ'টো চাই আছে, নিশ্চয় মোৰ পোৱালিখিনি দেখিছেই, এতিয়াও CRD প্ৰব্লেমটো যোৱা নাই। কিন্তু এণ্টিবায়'টিকটো খোৱা শেষ কৰিলোঁ। আপোনালোকক দেখাইছিলোঁ মই এণ্টিবায়'টিক, এইটো এণ্টিবায়'টিক হয়, এইটো CRDৰ কাৰণেও হয়, বিভিন্ন মানে আপোনাৰ এণ্টিবডি সৃষ্টি কৰে এইটো। গতিকে এইটো খোৱালোঁ, এইটো খোৱাৰ পিছতো কিন্তু তেনেধৰণে এটা সুফল পোৱা নাই। তথাপিও চাওঁ, চেষ্টা এৰি দিয়া নাই। কিন্তু এটা কাৰণে ভাল লাগিছে, ৱেইটটো ৰৈ যোৱা নাই, সিহঁতৰ ৱেইটটো গেইন হৈ আছে ধুনীয়াকৈ। কিন্তু বহীমতে ৱেইটটো অহা নাই, কিছু কমি আছে। কিন্তু 13 নম্বৰ দিনত মই পোৱালিখিনি যিটো অৱস্থা দেখিছিলোঁ, সেই অৱস্থাটোৰ পৰা মানে একদম বহুতখিনি মানে গ্ৰ' কৰিলে পোৱালিখিনি, বহুতখিনি ডেভেলপ কৰিলে। গতিকে সেইটো কাৰণে অলপ ভাল লাগিছে। গতিকে আৰু 10 দিন ধৰি লৈছোঁ, 40-42 দিনত পোৱালিখিনি হয়তো লিফটিং হ'ব। গতিকে আৰু 10 দিনলৈকে যাতে পোৱালিখিনি আৰু মৰ্টেলিটিৰ সংখ্যা নাবাঢ়ে, ৱেইটটো গেইন হৈ থাকে, এইটো উপায় নাই আৰু। এনেকৈয়ে মই পোৱালিখিনি এবাৰ মানে লিফটিং কৰোৱাব লাগিব। গতিকে ভিডিঅ'টো বেছি দীঘল নকৰোঁ। ভিডিঅ'টো আপোনালোকৰ কেনে লাগিছে জনাব। যদি আপোনালোকে কিবা দিয়া পৰামৰ্শ দিব বিচাৰে, আপোনালোকে দিব, যাতে মই উপকৃত হওঁ। আৰু লগতে মোৰ চাই থকা যিসকল বন্ধু আছে, তেওঁলোকেও আপোনালোকৰ সেই কমেণ্টবোৰৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো
যদি নতুনকৈ আহিছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ নতুনকৈ আহি থকা ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব ধন্যবাদ